भारतारि फाइकि हान्जानि रेड हर्न डिभिजनआ सनाथि देरहासार बोसोर फालियो। भारतारि फाइकि हान्जानि साहस आरो गोख्रोंथिखौ मान होनानै दिल्लीनि हादरारि दावहा गोसोखांथिनिफ्राय आलारि बाथि फोजोंनानै भारतनि गुबुन गुबुन हादरसायाव दावबायनानै दिनै भारतारि फाइकि हान्जानि मोनसे थान्दै हान्जाया बाक्सा जिल्लानि तामुलपुराव नुजाथिफैयो। बे दावबायनाय समाव फाइकि हान्जानि मुंख्लंफोरनि मुङाव फोजोंनाय आलारि बाथिखौ माब्लाबाबो गोमोरहोआखै। दिनै बाक्सा जिल्लानि तामुलपुरनि बिहार रेजिमेन्टनि बरखफायाव थानाय बादायाव खुंनाय मोनसे गाब गोनां हाबाफारियाव बाहागो लाखांनायनि उनाव आलारि बाथिखौ लानानै दावबायफिनलाङो। 1917 যেটো পাকিস্তান আৰু ভাৰতৰ যুদ্ধ হৈছিল সেইটো আজি আমাৰ 50 বছৰ কমপ্লিট হৈ গৈছে। ইয়াৰ কাৰণে স্বৰ্ণিম জয়ন্তী সমাৰোহ উদযাপন কৰা হৈছে। তাত আমি আহি তামুলপুৰ আঞ্চলিক প্ৰাৰ্থনা সন্থাৰ ভূতপূৰ্ব সৈনিক সকলে আহি ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াত বহুত কাৰ্যক্ৰম আছিল। এখেতসকলৰ আৰ্মি বেণ্ড ডিছপ্লে, মাৰ্চিয়েল আৰ্ট আৰু কমাণ্ডোৰ কিছুমান এক্টিভিটি দেখিছিল, সেইখিনি আমি উপভোগ কৰিছোঁ। যিসকল ব্যক্তিয়ে 1971 যুদ্ধত শ্বহীদ হৈছিল আৰু যিসকলে প্ৰত্যক্ষৰূপে অংশগ্ৰহণ কৰিছিল এখেতসকলক আজি এখেতসকলে কিবা এটা বস্তু দি সন্মান জনাইছে। তামুলপুৰত আৰ্মিৰ সম্বৰ্ধনা জনাইছে। আজি আহি মই ইমান যে সুন্দৰ, ইমান ভাল পাইছোঁ। জীৱনত মানে এয়ে মই প্ৰথম দেখা পালোঁ। আমি যে আমাৰ দেশৰ হকে আমাৰ স্বামী শ্বহীদ হৈছে, দেশৰ কাৰণে প্ৰাণ ত্যাগ কৰিছে, সেইকাৰণে আমাক ফৌজৰ তৰফৰ পৰা আমাক সন্মান জনাইছে, আমাক মনত কৰে। তেখেতসকলে আমাক মাতি আনি ইয়াত বিভিন্ন ধৰণে আমাক সন্মান জনায় আৰু সেইমতে আমি ইয়াত আহি তেখেতসকলৰ লগত সহযোগ কৰি এই অনুষ্ঠানবিলাক আমি উদযাপন কৰোঁ। মোৰ স্বামী 2002 16 অক্টোবৰৰ দিনা এক্সপায়াৰ হৈছে কাৰ্গিলত, সোনাৰ ফৰেষ্টত। बाक्सानिफ्राय दीपक कुमार पाठक, इनसाइड एनी बर'।